ভিউৱাৰ্ছ এইটো চাওক হকিন্সৰ তৰফৰ নতুন লঞ্চ হৈছে একদম মৰম লগা বস্তু এটা যাত আপোনালোকে ৰান্ধিব পাৰিব সাৰ্ভ কৰিব পাৰিব ৰিহিট কৰিব পাৰিব আৰু আপুনি নিজে আপোনালোকে ইয়াত বাটিৰ নিচিনা খাব পাৰিব তো কেনেকুৱা টাইপৰ প্ৰডাক্ট হয় আৰু ইয়াৰ দাম আৰু ইয়াৰ কি কি ব্যৱহাৰ কৰিব পাৰি তো সকলো এইটো ভিডিঅ'ত কোৱা হ'ব তাৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক হেল্ল' ভিউৱাৰ্ছ আছামুণ্ডিৰ তৰফৰ পৰা আকৌ এটা নতুন প্ৰডাক্ট লৈ আনিলোঁ মোৰ ওচৰত চাইছে হকিন্সৰ তৰফৰ পৰা এটা সৰু এটা মৰম লগা প্ৰডাক্ট এইটো হ'ল মিনি কেচৰল যিটো হকিন্সে নতুন আপোনাৰ লঞ্চ কৰিছে হকিন্স বুলি ক'লে আমি বিভিন্ন টাইপৰ প্ৰেছাৰ কুকাৰ আমাৰ মনত আহে আজিকালি আপোনালোকে জানে হকিন্সে প্ৰেছাৰ কুকাৰৰ বাহিৰেও আপোনাৰ টাৱা ওলাইছে কেৰাহী ওলাইছে ফ্ৰাই পেন ওলাইছে যিটো ফিউচাৰৰ নামত হয় এইটো তেনেকুৱাই হয় আপোনাৰ মিনি কেচৰল আজি 4 মাহ 5 মাহ আগত আপোনাৰ লঞ্চ হৈছে তো এইটো কেনেকুৱা প্ৰডাক্ট আৰু কেনেকৈ ইউজ কৰিব পাৰে সেইটো ভিডিঅ'তে এইটো ইয়াতে কোৱা হ'ব এইটো এটা মিনি কেচৰল টাইপ আপোনাৰ যিটো আপোনালোকে ইয়াতে ৰান্ধিব পাৰিব কিবা এটা খাব পাৰিব বাটিৰ নিচিনা আৰু আপোনালোকে ডাইনিঙত ছাৰ্ভ কৰিব পাৰিব আৰু কিবা এটা যদি থাকি যায় আপোনালোকে ফ্ৰিজত বা বেলেগ ক'তো ষ্ট'ৰ ঢাকি পেলাই ষ্ট'ৰ কৰিব পাৰিব আপোনালোকে মোৰ চাইছে হাতত আহি যায়গৈ একদম সৰু টাইপৰ এটা বাটিৰ নিচিনা যিটো আপোনাৰ ডাই কাষ্টৰ হয় যিটো আপোনাৰ কোনো ইয়াত কোনো জইন নাথাকে একদম যিটো গোটা বস্তু এইটো আৰু ধৰাৰো কাৰণে এটা সুবিধা দিয়া আছে যাতে আমি ইয়াত খাব পাৰি বা ধৰিব পাৰি বা গৰম বস্তু হাতেৰে নমাব পাৰি তাৰ কাৰণে সুবিধা আছে আৰু এইটো কোনো নন ষ্টিক টাইপৰ নহয় এইটো চেৰামিক কোটেড বুলি কোৱা হয় নন ষ্টিকটো হ'ল যিমানে দাম হওক বা কমতেহে এসময়ত গৈ পেলাই 2 বছৰ 3 বছৰ পিছত বাকলি উঠি যায়গৈ এইটোত কোনো তেনেকুৱা সম্ভাৱনা নাথাকে অলপ পিছল টাইপৰ আৰু কেতিয়াবা আপোনাৰ দাগ নভৰে বা আপোনাৰ কেতিয়াবা কোনো অসুবিধা নাই আপোনালোকে অলপ যদি তেল দি বনাব বিচাৰে অলপ তেলটো আপোনালোকে নন ষ্টিকৰ নিচিনা তেলটো কাম কৰিব আৰু এই বস্তুটো চাইছে একদম ধুনীয়া এটা কণী আকৃতি যিটো অভেল সাইজ বুলি ক'ব পাৰি ইয়াৰ লগত এটা ঢাকোন এটা দিয়া আছে আৰু এইটো আপোনাৰ পটকে ভাঙি যোৱাৰ সম্ভাৱনা নাথাকে হিট প্ৰুফ হয় যিমান গৰম কৰক এইটো আপোনাৰ হয়তো ক্ৰেক হৈ যোৱাৰ কোনো সম্ভাৱনা নাথাকে তো এনেকুৱা টাইপৰ খুব ষ্টাইলিছ প্ৰডাক্ট আপোনালোকে ডাইনিঙৰ কাৰণে ল'ব পাৰে আপোনালোকে যদি আপোনালোকে এনেকুৱা ডাইনিঙত আপোনাৰ 2-3টা থৈ দিয়ে বা ইয়াৰো 2-3টা কালাৰ পোৱা যায় ভাইব্ৰেণ্ট কালাৰ পাব এইটো আপোনাৰ গ্ৰে কালাৰ হয় আৰু এটা পাব ৰেড কালাৰৰ ভিতৰতো পাব বা আৰু য়েল্লো কালাৰ 3টা কালাৰ পাব ৰেড য়েল্লো আৰু গ্ৰে 3টা কালাৰ পাব খুব ষ্টাইলিছ হ'ব ডাইনিঙত যদি থৈ দিয়ে আপোনালোকে নিশ্চয় কোনোবাই সুধিব এইটো কি ব্ৰেণ্ডৰ আৰু কেন ইমান ষ্টাইলিছৰ প্ৰডাক্ট তো এনেকুৱা টাইপৰ বস্তু আপোনালোকে ৰান্ধিব পাৰিব কিবা এটা লৈ পেলাই খাব পাৰিব আৰু কিবা যদি এটা ডাইনিঙত আপোনাৰ ছাৰ্ভ কৰিব পাৰিব আৰু কিবা এটা যদি বাচি যায় সেইটো কাৰণে আপোনালোকে ঢাকি পেলাই ফ্ৰিজত ষ্ট'ৰ কৰিব পাৰিব তো আপোনালোকে 3-4টা কামৰ কাৰণে এইটো এটা প্ৰডাক্ট ল'ব পাৰে খুব কিউট এটা মৰম লগা বস্তু তো এনেকুৱা হকিন্সৰ নতুন প্ৰডাক্ট লঞ্চ হৈছে আপোনাৰ হকিন্সৰ ফিউচাৰা মিনি কেচৰল যিটো ডাই কাষ্টৰ হয় আৰু এইটো এটা খুব ধুনীয়া বক্সত আহে যাতে আমি পেক কৰি পেলাই কাৰোবাক আমি গিফ্ট হিচাপে দিব পাৰি তো এনেকুৱা টাইপৰ বস্তু আমি ল'ব পাৰি যদি ল'ব বিচাৰে ল'ব পাৰিব আৰু ইয়াৰ প্ৰাইচৰ বিষয়ে আমি জানিলোঁ আৰু যেনেকুৱা প্ৰডাক্ট হিচাপত হয় তাৰ দামটো খুব কমেই পোৱা গৈছে দুটা কামত আপোনালোকে ব্যৱহাৰ কৰিব যে ইয়াৰ প্ৰাইচ হ'ল 875 টকা প্ৰিণ্ট ৰেট আছে আৰু ডিছকাউণ্ট দি পেলাই আপোনালোকে আৰু কমত পাই যাব প্ৰায় 10% পৰা 12% ভিতৰত আপোনাৰ ডিছকাউণ্ট পাই যাব তো এনেকুৱা টাইপৰ মিনি কেচৰল যাত আপোনাৰ গ্লাছৰ লিড আছে তো এনেকুৱা কেচৰল আপোনাৰ হয়তো ল'ব পাৰিব আৰু আপোনালোকে বক্সটো অপেন কৰাৰ লগে লগে এনেকুৱা টাইপৰ ইন্ট্ৰডাকশ্যন মেনুৱেল কাৰ্ড এটা পাব যাতে আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে চাব পাৰিব 3টা কালাৰ দিয়া আছে য়েল্লো ৰেড আৰু গ্ৰে কালাৰ আৰু ইয়াৰ ভিতৰতে ৰেচিপি এটা শ্বেয়াৰ কৰা আছে যাতে আপোনালোকে ইয়াত কি বনাব পাৰিব নোৱাৰিব সকলো বস্তু ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰিব মেনুৱেল বুকত তো ভিউৱাৰ্ছ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ তো নেক্সট টাইম আকৌ এটা নতুন ভিডিঅ' লৈ অনা হ'ব আৰু এই ভিডিঅ'টোৰ ভিতৰত যদি জানিবলগীয়া কিবা থাকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব নিশ্চয় জনাই দিয়া হ'ব আৰু মোৰ এইটো চেনেলটো বিভিন্ন টাইপৰ প্ৰডাক্টৰ বিষয়ে ৰিভিউ পাই যাব আপোনালোকে ইউটেনচিলৰ বিষয়ে হওক বা বেলেগ কিবা প্ৰডাক্টৰ বিষয়ে হওক যদি আপোনালোকে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ